নমস্কাৰ সকলোকে মোৰ আন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু বৰষুণ আহিলে আজি, কালি পুৰা ফাটাফাটি ৰ'দ দি এতিয়া পুৰা ধবা পিটা বৰষুণ আহিলে আৰু এতিয়া ৰখিলে বৰষুণ আহি। আৰু মই এফালে কাপোৰ ধুইছিলোঁ ৰ'দ ওলাব বুলি, ইফালে আকৌ বৰষুণ আহি দিলে, সেইকাৰণে ভঁৰালতে মেলি থৈ দিছোঁ কাপোৰখিনি। আজি বতৰ ঠাণ্ডা কৰি থৈ দিলে, কালি পুৰা গৰম কৰি দিছিলে, আজি ঠাণ্ডা হৈ গ'ল। আৰু আমি এতিয়া গৈ আছোঁ এফালে মাহীহঁতৰ ঘৰত। তিনিজনে আকৌ গৈ আছোঁ। আমি মাহীহঁতৰ ঘৰত আহি পালোঁ আৰু মাহীহঁতৰ ফুলনি বাৰীখন, কুকুৰটো ভুকি আছে। ফুলনি বাৰীখন ধুনীয়াকৈ ফুল ফুলি আছে। হাই, মই মাহীহঁতৰ ঘৰৰ পৰা আহি মেলি অলপমান শুই থাকিলোঁ, মানে বহুত জোৰ ভাগৰ লাগিলে। বেটি শুৱাওঁতে নিজেও টোপনি গুচি গ'লোঁ আৰু শুই উঠি এতিয়া মই এইফালে দানা সিজাই আছোঁ গাহৰিৰ কাৰণে দানা শেষ হ'ল, সেইকাৰণে এতিয়া সিজাই আছোঁ। আৰু ৰাতিপুৱা যিটো বৰষুণ দিছিলে, ভাবিছিলোঁ গোটেই দিনটো বৰষুণে দি থাকিব চাগে, ডাৱৰীয়া বতৰ হ'ব চাগে, কিন্তু কি কৰিলে লাষ্টত গৈ কিনে আকৌ সেইফালে ৰ'দ ওলাইছে একদম ফাটাফাটি। দানা চৰু সিজালোঁ, দানা চৰু সিজাই মেলি এতিয়া ৰুমলৈ আহিলোঁ। আৰু এইফালে এইজনী শুই আছে, আমাৰ এইজনী শুই আছে। আৰু মোৰ ৰুমতে সৰু সুৰা কাম এটা আছে, সেইখিনি কৰি লওঁ এতিয়া। এফালে চাওক মোৰ ট্ৰাংখনৰ অৱস্থা কেনেকুৱা হৈ আছে, গোটেই কাপোৰ লেটি পেটি হৈ আছে আৰু এইখিনি মই জাপিব লাগে। আৰু এইখিনি এতিয়া মই জাপোঁ। হাই, আজি নেক্সট ডে আৰু এইফালে আমাৰ মিষ্টাৰে বিহু মাৰিবলৈ যাবলৈ ওলাইছে। মোক এৰি অকলে অকলে বিহু মাৰিবলৈ যায়। বাই 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 নাচনী, বাই বাই যা। বেটি বিহু মাৰিবলৈ গৈছে এজাইকৰ লগত। এজাই, আবয়েক আৰু মিষ্টাৰ আৰু বেটি চব বিহু মাৰিব গ'ল আৰু মই ঘৰত অকলে এতিয়া। আৰু আমাৰ বিহু মাৰিছে এবাৰ, মানে আমাৰ দেউৰী সমাজৰ নিয়ম 5 বছৰ মূৰে মূৰে হুঁচৰি মাৰে। আৰু এবাৰ হুঁচৰি মাৰা বছৰটো পৰিছে, এই বছৰটো পৰিছে হুঁচৰি মাৰা, আৰু হুঁচৰি মাৰিছে এবাৰ। আৰু মই আপোনালোকক দেখুৱাম আমাৰ দেউৰী বিহু মাৰা, হুঁচৰি মাৰা কেনেকৈ মাৰে, কেনেকুৱা হয়, মই আপোনালোকক অলপমান দেখুৱাবলৈ চেষ্টা কৰিম। চ' আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। শেষলৈকে চালে গম পাব যে দেউৰী বিহু কেনেকৈ মাৰে, হুঁচৰি কেনেকৈ মাৰে। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে।
মই অলপমান দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, অকণো স্কিপ নকৰিব ভিডিঅ'টোত, তেতিয়া আপোনালোকে গম পাব আমাৰ দেউৰী সমাজত হুঁচৰি কেনেকৈ মাৰে, বিহু কেনেকৈ মাৰে। আৰু ক'ব গ'লে ময়ো দেখা নাই আজিলৈকে, এবাৰ মোৰ ফাৰ্ষ্ট এই হুঁচৰি হয়। হুঁচৰি মাৰা মই এবাৰ ফাৰ্ষ্ট পাম, মানে প্ৰথম পাম। বিয়া হোৱাৰ পাছৰ পৰা মই এবাৰো পোৱা নাই, এবাৰ প্ৰথম পাম। চ' মই কি দিম, কি কৰিম, কেনেকুৱা নিয়ম, আপোনালোক চাই থাকিব শেষলৈকে ভিডিঅ'টো। আমি বিহু নাচা চাবলৈ যাওঁ এতিয়া, আপোনালোকে চাই থাকিব, দেখুৱাম আপোনালোকক। আপোনালোক সকলোকে মই দেউৰী হুঁচৰি বিহু দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে কমেণ্ট কৰি জনাবচোন। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব। আৰু তেনেহ'লে আকৌ লগ পাম নেক্সট এটি ভিডিঅ'ত। বাই বাই।